আজি আমি আহিলোঁ নেত্ৰালয়ত চকু দেখুৱাবৰ বাবে মই বাৰ সৈতে বাক লৈ আহিছিলোঁ আৰু আহি ভিতৰত সোমাই কাষতে এটা দেখিলোঁ একুৰিয়াম আৰু একুৰিয়ামটো ওচৰত গৈ দেখিলোঁ সৰু সৰু মাছবোৰে একুৰিয়ামটোৰ ভিতৰত ইফালৰ পৰা সিফালে বহুত সুন্দৰভাৱে খেলি আছে আৰু মাছবোৰ দেখি ইমান ভাল লাগিছে। এনেও একুৰিয়াম এটা থাকিলে ভাল লাগে দিয়কচোন। আৰু সেয়েহে মই একুৰিয়ামটো দেখি ভাল পাই ফটো উঠাওঁ বুলি কাষলৈ গৈ চালোঁ আৰু কাষতে কেইজোপামান গছ দেখিলোঁ। গছকেইজোপা কিহৰ হয় আপোনালোকে ধৰিব পাৰিছেনে? মই কিন্তু সঁচি গছ বুলি ভাবিছিলোঁ, কিন্তু ওচৰত গৈহে দেখিলোঁ গছজোপা সঁচি গছ নহয়, সেইজোপা প্লাষ্টিকৰহে গছ। হাতেৰে চুই চাওঁতেহে মই গম পোৱা গ'ল যে গছজোপা প্লাষ্টিকৰ হয়, কিন্তু ধৰিব নোৱাৰি। কাষতে আকৌ আমাৰ বাজনীয়ে থিয় হৈ আছে। বাজনীয়ে থিয় হৈ সুধি আছে মোক ফটো এখন উঠাবলৈ। সেয়েহে মই ভিডিঅ'টোতে বাকো ফটো উঠোৱা চলেৰে ভিডিঅ'টোত উঠাই দিলোঁ। আৰু বাহিৰলৈ অলপ সময় ওলাই যাওঁ বুলি মই বাৰ ওচৰৰ পৰা আঁতৰি ওলাই যাব ধৰিলোঁ। ওলাই যাব ধৰোঁতে দেখিলোঁ বাহিৰত গাড়ী মটৰ আহিয়ে আছে আৰু ডাক্তৰজন যিহেতু অকণমান সময় ল'ব লাগিব বুলি কৈছে, সেইকাৰণে আমি অকণমান ইফাল সিফাল ঘূৰি আছোঁ, অকণমান বাহিৰতে যাওঁ বুলি। সেয়েহে ইফালৰ পৰা সিফালে মই এনেকৈয়ে আছোঁ, গাড়ী ঘোঁৰা চাই আছোঁ আৰু কিবাকিবি ভিডিঅ'টোকে বনাই। বাকী ভিতৰলৈ মাতিছে কাৰণে ভিতৰলৈ আকৌ সোমাই আহিলোঁ। সোমাই আহি একুৰিয়ামটোৰ ওচৰতে আকৌ এবাৰ গৈছোঁ। গৈ মেলি মই একুৰিয়ামটোৰ কাষতে বহিলোঁ। বহি একুৰিয়ামটোক আকৌ এবাৰ ফটোখনত উঠাওঁ বুলি একুৰিয়ামটোৰ ওচৰলৈ গৈ মই মাছখিনিকে চাই থাকিলোঁ। চাওকচোন বাৰু, ভাল লগা নাইনে সঁচাকৈ একুৰিয়ামটো দেখি? বহুত বেছিয়ে ভাল লাগে মোৰ। সেইবাবে মই এনেকুৱা বস্তুবিলাক দেখিলে ভাল লাগে কাৰণে ওচৰতে বহি মই একুৰিয়ামটোকে চাই আছোঁ আৰু ওচৰৰ পৰা জুম কৰিও চাইছোঁ ভিতৰত কি দি থৈছিলে আৰু কিবাকিবি গেছ দি থৈছে চাগে, সেইবাবে মাছখিনি এনেকৈ খেলি থাকিব পাৰে চাগে। আৰু এনেতে একুৰিয়ামটোতো চাই থাকিলে নহ'ব, আমি যিটো কামত আহিছোঁ সেইটো কামততো যাবই লাগিব। আৰু ডাক্তৰজন আহিছে বুলি কোৱাত মই ডাক্তৰজনৰ ওচৰলৈ বাইদেউক লৈ গ'লোঁ আৰু বাইদেউক লৈ যোৱাৰ কাৰণে ভিডিঅ'টো ইমান এটা সামৰণি মাৰিব লগা হ'ল। সেয়েহে আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ' লৈ পুনৰ লগ পাম। তেন্তে আজিলৈ আহোঁ, বাই বাই।